নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো সৰু মাছেৰে সৰিহৰ চৰচৰি তেন্তে হাকচোন ভিডিঅ'টোৰ মাজলৈ যাও প্ৰথমে বাটি এটাত আধা কে 2 চামুচ সৰিয়হ লৈ ললো এতিয়া দি দিছো পানী আৰু প্ৰায় 20 মিনিট মানৰ কাৰণে ঢাকন দি ৰাখি দিছো আৰু এফালে মাছখিনি ধুনিয়াকে বাছি সফা কৰি ললো এতে দি দিছো এতিয়া হালধি নিমখ আৰু এইখিনি ধুনিয়াকে মিক্স কৰি লম যাতে হালধি আৰু নিমখখিনি মাছত লাগি ধৰে হৈ গল মিক্স কৰা এতিয়া পাতি দিছো এটা কেৰাহী তাতে দি দিছো মিঠাতেল আৰু এতিয়া মাছখিনি তেনেকে দি দিছো তেল গৰম হওঁতে আৰু এটা কৰি দিছো মাছখিনি নহলে ওপৰা ওপৰিকে দিলে তেনেকে লাগি ধৰে আৰু এতিয়া মাছখিনি ধুনিয়াকে লুটিয়াই দিছো যাতে আনটো ফালেও ফ্ৰাই হৈ উঠে আৰু ইয়াতে আপোনালোকলে এটা ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ইয়া মাছখিনি প্ৰায় ভজা হৈ গৈছে এতিয়া এটা পাত্ৰত ধুনিয়াকে মাছখিনি কাঢ়ি লম মাছখিনি মই প্ৰায় হাফ ফ্ৰাই কৰিছো ফুল ফ্ৰাই কৰা নাই আৰু ফুল মিক্সি জাৰ এটা লৈ লৈছো তাতে তিয়াই ৰখা সৰিয়হখিনি দি দিছো কেইফুটামান নহৰু আৰু ঘৰৰে সৰু ফিৰিঙি জলকীয়া কেইটামান দিছো আৰু কেইটামান কাজু গুটি আৰু এই ধুনিয়াকে এনেকে এটা পেষ্ট তৈয়াৰ কৰি ললো আৰু মাছ ফ্ৰাই কৰা সেই কেৰাহীটোতে এতিয়া দি দিছো এটা শুকান জলকীয়া আৰু অলপমান কালজিৰা আৰু এতিয়া দি দিছো পেষ্ট কৰি ৰখা পেষ্টখিনি ধুনিয়াকে দি দিছো অলপ হালধি সোৱাদ অনুসাৰে নিমখ কালাৰৰ কাৰণে অলপমান ৰেড চিলি দিছো আপোনালোকে ইচ্ছা নকৰিলে ৰেড চিলি নিদিলেও হয় আৰু এনেকে অলপ সময় প্ৰায় 3 মিনিট মান মই মিডিয়াম ফ্লেমত ভাজি লৈ এতিয়া দি দিছো পানী আৰু খিনি ধুনিয়াকে এটা উতল আহালৈ ঢাকন দি ৰাখিছো ধুনিয়াকে উতল আহি গৈছে এতিয়া ইয়াতে দি দিছো ফ্ৰাই কৰি ৰখা সৰু মাছকিটা আৰু এখিনি প্ৰায় একদম উতলি থকা অকমান 2 মিনিট মান সময় এনেকে ঢাকনি দিয়াকে উতলাইছো আৰু এতিয়া দি দিছো এটা সৰু বিলাহী আৰু ঢাকন দি ৰাখিছো মিডিয়াম ফ্লেমত আৰু এতিয়া প্ৰায় হৈ গৈছে মাছৰ তৰকাৰীখন আৰু একেবাৰে এতিয়া হেখত দি দিছো ধনিয়াখিনি আৰু এফালে ৰেডি হৈ গৈছে আমাৰ সৰু মাছেৰে সৰিহৰ চৰচৰি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি নতুনকৈ চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিব